প্ৰথমতে সকলোকে মই নমস্কাৰ জনাইছোঁ আৰু লগতে এইচএছত পাছ কৰা সকলো ছাত্ৰছাত্ৰীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আপোনালোকৰ লগত আচলতে এইচএছত কোনসকলে স্কুটি পাব, কিমান পাৰ্চেণ্টেজ লাগিব, কেনেকৈ আবেদন কৰিব, গোটেইখিনি তথ্য আচলতে মই ইউটিউব চেনেলত দিবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বলক সম্পূৰ্ণ ভিডিঅ'লৈ আগবাঢ়ো। প্ৰথমতে আমি মন কৰিবলগীয়া আছে যে অসমত যিটো কেবিনেট হৈছিল 2023 চনত 1 নৱেম্বৰত, সেইটো যিটো ইয়াত বাজেট ধৰিছিল সেই বাজেটক ডক্টৰ বাণীকান্ত কাকতি বঁটা। ইয়াতে যিখিনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ল'ৰা ছোৱালী আছে সেইখিনিক ডক্টৰ বাণীকান্ত বঁটাৰ মানে আণ্ডাৰত স্কুটি প্ৰদান কৰিছিল। এইবাৰো একে থাকিব, কোনো ইয়াতে একো চেঞ্জেছ নহয়। ইয়াৰ কাৰণে কিমানখিনি মুঠ ছাত্ৰ ছাত্ৰী আছে সেইখিনি এতিয়ালৈকে মই আপডেট পোৱা নাই। আপডেট পালে আপোনাক জনাই দিম। ইয়াতে আপোনাৰ যিটো ল'ৰা আছে, ল'ৰাৰ কাৰণে 75% আপোনাৰ লাগিব স্কুটিখন পাবৰ কাৰণে, আৰু ছোৱালীৰ বাবে 60% পালে হৈ যাব। অৰ্থাৎ ল'ৰাৰ 75% আৰু ছোৱালীৰ 60% লাগিব। ইয়াতে আপোনালোকে এইখিনি পোৱাৰ পিছত ৰিজাল্ট এতিয়ালৈকে ওলাই গৈছে ৰিজাল্ট। তাৰপিছত আপোনালোকৰ কি হ'ব, ইয়াতে আবেদন কৰিব লাগিব। ইয়াতে কেনেকৈ আবেদন কৰিব, কি কৰিব, সেইটো এতিয়ালৈকে যিহেতু ৱেবছাইটটো মুকলি কৰি দিয়া নাই। আগৰ যিটো এটা ফটো আছে সেইখন মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চাওক, এইটো প্ৰজ্ঞান ভাৰতীৰ অফিচিয়েল ছাইট হয়, য'ত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আপোনাৰ তাতে ৰোল নাম্বাৰটো দিয়াৰ লগে লগে আপোনালোকে কিমান পাৰ্চেণ্টেজ পাইছে, আপুনি কোৱালিফাই হয়নে নহয়, গোটেইখিনি বস্তু অলৰেডি অট'মেটিক ইয়াতে আহি যায়। ঠিক তেনেকৈ ধৰণে আপোনালোকে এইবাৰো কৰিব লাগিব। কিন্তু ইয়াতে মই ক'ব খোজোঁ যে ছাইটটো এতিয়ালৈকে মুকলি কৰি দিয়া নাই। মুকলি কৰি দিয়াৰ লগে লগে আপোনালোকক মই আপডেট জনাই দিম। কেনেকৈ লগ ইন কৰিব লাগে, কেনেকৈ আপোনালোকৰ ID বনাব লাগে, কেনেকৈ কি কৰিব, গোটেইখিনি জনাই দিম। তাৰ আগতে আমি ভিডিঅ'টো লাইক কৰি ছাবস্ক্ৰাইব কৰি ল'ব। গোটেইখিনি তথ্য আপোনালোকক মই দিবৰ কাৰণে তেনেহ'লে সক্ষম হ'ম মই। লগতে মোৰ স্ক্ৰীণত হোৱাটছআপ নাম্বাৰটো দিয়া আছে। আপোনালোকে যদি মোৰ দ্বাৰা আপোনালোকে যদি অনলাইন এপ্লাই কৰিব বিচাৰে তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰে হোৱাটছআপত। আপোনালোকক মই এইখিনি কৰি দিম। ঠিক আছে, এইখিনিয়ে কথা। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, বাৰে বাৰে কৈছোঁ, কাৰণ সকলো ধৰণৰ আপডেট মই আপোনালোকক দি থাকোঁ এনেকুৱা ধৰণৰ। আৰু ইয়াতে কোনো ধৰণৰ মিছা আপডেট দিয়া নহয় এই চেনেলৰ জৰিয়তে। ধন্যবাদ সমূহ ছাত্ৰ ছাত্ৰীলৈ।